হেল্ল' এভৰিৱান, মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালেই। আৰু ৰাতিপুৱাই শুই উঠি এনেকৈ মই ৰাতি চিয়া চিজ তিয়াই থওঁ, ৰাতিপুৱা খাওঁ এওঁৱে মই। আৰু আজি আছে সত্যনাৰায়ণ পূজা, যিহেতু এওঁ ধুই আছিলে খোল আৰু মই কিবাকিবি কৈ আছিলোঁ। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি থওঁ। এয়া সকলোবোৰ যা যোগাৰ কৰা হৈছে আৰু যা যোগাৰ কৰি ৰাখি থোৱা হৈছে ৰাতিলৈ, যিহেতু পূজা হ'ব। পেহী, মই আৰু মামা ছোৱালী ঘোল বনাবৰ কাৰণে তাই গুৰ কাটি আছে, পেহীয়ে ঘোল বনাই আছে আৰু মই কলবোৰ গুচাই দিছোঁ। সকলোৱে কামে কামে লাগি আছে, ভালকৈ দেখাব পৰা নাই। আৰু এওঁ কামত লাগি আছে, পূজাত বহি আছে, সেইবাবে ভালকৈ কোনো ভিডিঅ' কৰা মানুহ নাছিলে। সেইবাবে মই আধা ৰাখিলোঁ আৰু ভিডিঅ' কৰি যিমান কম পাৰোঁ চেষ্টা কৰিলোঁ। যিহেতু লগুণডাল সলাব, সেইবাবে লগুণো মানে তেওঁৰ বাবে ঠিক কৰা হৈছে। এয়া পূজা ভগাৰ পিছত মুখ হাত ভৰি ধুই আহি বহিছোঁ। আজিলৈ বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।